ঐ এইবাৰ যে সৰস্বতী পূজা ভেলেণ্টাইন্স ডে দিনা জানো তাতে কি হ'ল মই যে এইবাৰ ভেলেণ্টাইন্স ডে দিনা হেৰি বয়ফ্ৰেণ্ডৰ লগত ফুৰিবলৈ যাম সৰস্বতী পূজা পিছতহে এপাক ফুৰিম তই পৰীক্ষা নগ'লে পূজা নগ'লে আকৌ লিখিবও নোৱাৰিবি তই বাদ দে মই নকল নিম আকৌ মই এনেও পাছ হ'মেই কমন বাছি নকল লিখিম নহয় এইজনী যে একেবাৰে গাঁৱলীয়া হৈ আছে অকণো মডাৰ্ণ নহয় মই যে ভেলেণ্টাইন্স ডে বয়ফ্ৰেণ্ডৰ লগত যাম পাই তাই যি কৰে কৰি থাকক আৰু ঐ এইবাৰ যে সৰস্বতী পূজা ভেলেণ্টাইন্স ডে দিনা জানো তাতে কি হ'ল মই যে এইবাৰ ভেলেণ্টাইন্স ডে দিনা হেৰি বয়ফ্ৰেণ্ডৰ লগত ফুৰিবলৈ যাম সৰস্বতী পূজাৰ পিছতহে এপাক ফুৰিম তই পৰীক্ষাত মোক আকৌ নুসুধিবি পূজা নগ'লে আকৌ লিখিবও নোৱাৰিবি তই বাদ দে মই নকল নিম আকৌ লিখিব নোৱাৰাকৈ দিব পূজা নকৰিলে আকৌ বাদ দে হেৰি মই এনেও পঢ়াত পাৰোঁ যে সৰস্বতী মায়ে এনেও তেনেকুৱা নকৰে মোৰ লগত বাদ দে এইবিলাক সৰস্বতী পূজাত কি পিন্ধিবি সৰস্বতী পূজাত মই বয়ফ্ৰেণ্ডক কাপোৰ এযোৰ খুজিছোঁ কি কৰে এতিয়া তাকে আৰু ভাবি আছোঁ দিলেই হ'ল আৰু তুমি কি পিন্ধিবা মাৰ পাটৰ কাপোৰ এযোৰ আছে তাকে পিন্ধিবি তোৰ মাৰ পাটৰ কাপোৰযোৰকে পিন্ধিবি তোৰ আৰু দিবলৈ কোনো নাই আৰু মোৰ পৰাই খুজি থৈছোঁ ঐ পাৰ্লাৰ নোযোৱা কিয়তো যাম সৰস্বতী পূজাতহে যাম কোনো ফেশ্বন শ্ব'ত নাযাওঁ নহয় এই তোমাক আকৌ চাবলৈও কোনো নাই নহয় সৰস্বতী পূজাত মই যে যাম দেই মোৰ মানে অকণ চুলিখিনি হেৰি কৰিব লগা আছে মোৰ যাব লাগিব ঐ তই সৰস্বতী পূজাত ক'ত ক'ত যাবিনো এই স্কুলতে যাম আৰু তাতে খিচিৰি খাম আৰু গুচি আহিম মই যে একে বয়ফ্ৰেণ্ডে বাইকত লৈ যাম বুলি কৈছে ক'ত নিয়ে আৰু নাজানো আৰু মোৰ যে দিনটো কেতিয়া আহে সেইটোৱে ভাবি আছোঁ আৰু ঐ তোৰ চাগে পঢ়া শেষেই হ'ল চব পঢ়ি কমপ্লিট চাগে পঢ়া হোৱাই নাই আৰু আছেই পঢ়িবলৈ মোৰ ঢেৰ আছে পঢ়িবলৈ আৰু ফেলেই হ'ম চাগে এইবাৰ এনেই ক'ব নালাগে দে তোৰ পঢ়া হ'লেই চাগে মই জানো নহয় তোক হ'ব তোৰ হ'লেই চাগে মোৰ যে একো হোৱা নাই পাই মই হেৰি নকলৰ জোৰতহে আছোঁ আৰু নকলৰ আশা কৰি পেলাই মই বহি আছোঁ আৰু মই যে পৰীক্ষা দুদিনৰ আগৰ পৰা নকল লিখাহে আৰম্ভ কৰিম আৰু পঢ়া চোৱা বাদে মই নকল মুঠতে কমন পৰাকৈ লিখিব লাগিব আৰু সেইটোৱে আশা পালি আছোঁ মই মোৰ যে ভেলেণ্টাইন্স ডে যোৱাৰ পিছতহে পঢ়া হ'ব আৰু এইকেইদিন আমি ক'ত যাম কি কৰিম বয়ফ্ৰেণ্ডৰ লগত ৰাতি কথা পাতোঁতে সেইবিলাকেই দিন গৈছে মোৰ পঢ়া শুনাৰ ফালে একোৱেই হোৱা নাই 14 তাৰিখটো যোৱাৰ পিছতহে মই পঢ়িম আৰু এইটোৱে আৰু পঢ়াৰ ফালে গুৰুত্বই নাই খালি বয়ফ্ৰেণ্ডে আৰু ৰাতি নপঢ়িবি খালি নকলৰ আশাতে থাক তই হ'ব মোক তেনেকৈ ক'ব নালাগে কোনজনীয়ে নকল নকৰাকৈ ইমান চোকা ছোৱালীয়ে মানে নকল কৰে মই জানো নহয় টিচাৰবিলাকো কেনেকৈ হেৰি হৈছে নকল কৰি চব পাছ হৈ পেলাই এতিয়া হেৰি হৈছে টিচাৰ হৈছে মোৰ তেনেকৈ হ'ম এদিনত এতিয়া তোক কথা কৈ লাভ নাই আৰু পঢ়াৰ কথা নক'বা মোৰ আগত পঢ়াৰ কথা নুলিয়াবা এই পঢ়াৰ কথা বাদ দিয়া ব'লা বগৰীকে খাওঁগৈ এই সৰস্বতী পূজাৰ আগত বোলে বগৰী খাব নাপায় পঢ়া শুনা যে আৰু পঢ়া নহ'লে নহ'ব তোৰ যে বহুত নিয়ম একেবাৰে সেই আগৰ মানুহৰ নিচিনা কি যে নিয়মবিলাক ওলাই থাকে নহয় ই হ'ব দে তই খা মই যাওঁ আৰু মায়ে মাতিছে পঢ়িব লাগে যা হ'ব পঢ়ি থাক গৈ যা থাক তই খালি পঢ়াৰ কথা বেলেগ কথা নাই আৰু বগৰী খাবলৈ নাপায় কিবা খাবলৈ নাপায় আগৰ মানুহৰ নিচিনা মই সেইবিলাক মানি নাথাকোঁ দেই কিয়নো পাছ নহ'ম এনেও পাছ হ'মেই কমন বাছি নকল লিখিম নহয় এইজনী যে একেবাৰে গাঁৱলীয়াই হৈ আছে অকণো মডাৰ্ণ নহয় মই যে ভেলেণ্টাইন্স ডে বয়ফ্ৰেণ্ডৰ লগত যাম পাই তাই যি কৰে কৰি থাকক আৰু